নমস্কাৰ। আজি আমি চিম্পুল সলিউশ্যন লৈ আহিছোঁ, যিটো সলিউশ্যন আপোনাৰ স্কিনখন ধুনীয়া কৰিব। আপোনাৰ মুখত বাৰু কলা কলা দাগ পৰিছে নেকি, যিবোৰ আপুনি বহুত ক্ৰীম ব্যৱহাৰ কৰি গুচাব পৰা নাই? আহকচোন তাৰে সলিউশ্যন দিওঁ মই এটা আপোনালোকক। কলা দাগ যিটো আপুনি পিগমেণ্টেশ্যন বুলি কয়, তেনেকুৱা দাগ নাইবা কিছুমান সৰু সৰু গুটি গুটি থাকে যে অকণমান কলা কলা স্পট থাকে তিলৰ দৰে, সেইবোৰ দাগ গুচাবৰ কাৰণে আপুনি কি কৰিব? ধৰক তেনেকুৱা দাগবোৰ পৰিলে আমাৰ কি হয়, আমাৰ মুখখন দেখিবলৈ বেয়া হয়। ক'ৰবাত গ'লে অকণমান প্ৰসাধন নলগালে মুখখন বহুতেই বেয়া দেখোঁ। তো আমি কি হয়, তেতিয়া আমাৰ কনফিডেঞ্চ লেভেলটো কমি যায়। তো তেনেকুৱা দাগবোৰ গুচাবৰ কাৰণে সাধাৰণতে আমি কি কৰিব লাগিব? অস্থায়ীভাৱে আমি প্ৰসাধন ল'ব লাগিব। আৰু যদি স্থায়ীভাৱে আমি সেইবোৰ গুচাব খোজোঁ, কি কৰিব লাগিব? অকণমান আমি যত্ন কৰিব লাগিব। প্ৰথমে মই এটা কথা কওঁ, পিগমেণ্টেশ্যন অকল যে মুখৰ ৰ'দে পুৰা ছানটেনৰ কাৰণে হয় তেনেকুৱা নহয়। কিছুমানে ব্লাড ৰিলেটেড হয়, কিছুমানে মেডিচিনৰ ছাইড ইফেক্ট হয়, আৰু কিছুমান পিগমেণ্টেশ্যন এনেকুৱা আছে যিবোৰ আপোনাৰ গেছৰ প্ৰব্লেমৰ কাৰণে হয়। আপোনাৰ যদি অত্যাধিক গেছৰ প্ৰব্লেম আছে, তেতিয়াহ'লে তেনেকুৱা সমস্যাৰ কাৰণে আপোনাৰ পিগমেণ্টেশ্যন হয়, স্থায়ীভাৱে স্কিনখনত দাগ পৰি ৰয়। তো মই যদি আপোনাৰ স্কিনখন একদম ওপৰ লেভেলত আছে, তেনেকুৱা পিগমেণ্টেশ্যনৰ মই এটা সলিউশ্যন দিম, একদম ঘৰুৱা আপোনাৰ ৰিমেডি দিম, যিটো লগালে আপোনাৰ স্কিনটো ধুনীয়া গ্ল' কৰিব আৰু দাগবোৰ লাহে লাহে নাইকিয়া হৈ যাব। কিয়নো আমাৰ কি হয়, জেণ্টছ লেডিজ যিয়ে নহওক, মুখখন যদি ক্লিন হৈ থাকে ন, এনেকৈ যদি ক্লিন হৈ থাকে মুখখন দেখিবলৈ ভাল লাগে। নিজৰ মুখখন চায়ো ভাল লাগে, বেলেগৰ লগত ওলায়ো ভাল লাগে, ক'ৰবাত যাব ওলায়ো ভাল লাগে। তো তাৰ কাৰণে মই ৰেমেডি দিম। প্ৰথমতে আপুনি কি কৰিব লাগিব, চেনি বাদ দিব হা। চেনি, ময়দা তেনেকুৱা ধৰণৰ বস্তু খাব বাদ দিয়কচোন। এদিনতে নোৱাৰে, লাহে লাহে আপুনি বাদ দিব পাৰিব। গেছৰ আপোনাৰ সৃষ্টি কৰে, আপোনাক যি খালে গেছৰ বেছি প্ৰব্লেম হয় তেনেকুৱা খাদ্যবোৰ বাদ দিব। নহ'লে কি হয়, গেছে আপোনাৰ স্কিনখন বহুত হাৰ্ম কৰে। গেছ থাকিলে আপোনাৰ পিগমেণ্টেশ্যন কেতিয়াও নকমে, যিমানে প্ৰসাধন নলগাওক। আমাৰ স্কিনত যিবোৰ লেয়াৰ থাকে, জানেনে? অকল এটা স্কিনে যে লেয়াৰ থাকে তেনেকুৱা নহয়, বহুতকেইটা লেয়াৰ থাকে। যদি আপোনাৰ ওপৰ লেয়াৰটোত আপোনাৰ পিগমেণ্টেশ্যন হৈছে, নতুনকৈ হৈছে, তাক গুচোৱাটো একদম ইজি হয়। আৰু যদি সেই গৈ গৈ আপোনাৰ ভিতৰৰ লেয়াৰ পাইছে, তেতিয়াহ'লে পিগমেণ্টেশ্যন গুচোৱাটো বহুতেই দিগদাৰী হয়। তো ওপৰ লেয়াৰটোত যদি আছে, আপুনি যত্ন কেনেকৈ কৰিব? নাইবা ভিতৰৰ লেয়াৰ যদি পাইছে, আপুনি যত্ন কেনেকৈ কৰিব? আপুনি ছানস্ক্ৰীন লগাবই লাগিব। মই আগতে এটা ভিডিঅ' দিছিলোঁ, চাব। ছানস্ক্ৰীনৰ ওপৰত মই কৈছিলোঁ, ছানস্ক্ৰীন আপুনি মাষ্ট বি লগাবই লাগিব। তাৰপিছত মই এটা সৰু পেক ক'ম, যিটোৰ পৰা আপুনি ঘৰতে বনাই লগাব পাৰিব। তাৰ কাৰণে কি কি লাগিব? এটা ফাৰ্মাচীৰ পৰা গ্লিচাৰিন আনিব, গোলাপ জল, নাৰিকল তেল, আৰু ফাৰ্মাচীত গৈ এটা ই ভিটামিন কেপচুল আনিব। ই ভিটামিন কেপচুল ল'ব, গোটেইকেইটা ধুনীয়াকৈ মিক্স কৰি ৰাখিব, আৰু মিক্স কৰি উঠি তাতে অকণমান ফিটকিৰি গুড়ি কৰি, এক চিকুট ফিটকিৰি মিক্স কৰিব। মিক্স কৰি ৰাতি শোৱাৰ সময়ত লগাই 5 মিনিট মাছাজ কৰিব। 5 মিনিট নোৱাৰিলে 2 মিনিট মাছাজ কৰিবচোন। মাছাজ কৰি আধা ঘণ্টা ৰাখিব তেনেকৈ, আৰু গোটেই ৰাতিও ৰাখিব পাৰিব। আপুনি ডেইলি তেনেকৈ কৰক, 1 মাহ কৰক, তাৰপিছত দেখিব আপোনাৰ পিগমেণ্টেশ্যনটো লাহে লাহে কমি গৈছে। আৰু যদি আপোনাৰ গেছৰ সমস্যা নাইকিয়া হৈছে, তেতিয়াহ'লে আপুনি গেছৰ সমস্যাটো নাইকিয়া কৰিবৰ কাৰণে এটা সলিউশ্যন লওক, যিটো আপুনি ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিব পাৰিব। আৰু ইণ্টাৰমিডিয়েট কেনেকৈ ফাষ্টিং কৰিব পাৰে, আপুনি দেৱোত্তম অসম বুলি এটা পেজ আছে নহয় ছাৰৰ, তাত চাব, তাত চালে পাই যাব সলিউশ্যন। কিয়নো গেছ যদি থাকে আপোনাৰ, বাহিৰত যিমানেই কৰক আপোনাৰ পিগমেণ্টেশ্যন নকমে। আহকচোন এনেকৈ কৰি লওক। নেক্সট ভিডিঅ'ত মই আকৌ এটা সলিউশ্যন দিম। হাঁহি থকা, হহুৱাই থাকক, যিমানে হাঁহিব সিমানে আপুনিও সুখী হ'ব, আপোনাৰ হাঁহিয়ে আনকো সুখী কৰিব। ধন্যবাদ।